দীপদা, তুমি ইয়াতে বহি আছা আৰু মই তোমাক বিচাৰি আছো। ব'লা না অলপ ফুৰিবলৈ যাওঁ। নাযাওঁ, মোৰ অলপ কাম আছে। ব'লা না প্লিজ। নাযাবলৈ কৈছো নহয়, মোৰ অলপ কাম আছে। নালাগে, যাবই লাগিব। আহা আহা। ঐ ঐ চা, মধু আহিছে। মই আপোনাক আগতে কৈছো ন, মই এইবোৰ বেয়া পাওঁ। মোৰ ৰাস্তা এৰি দিয়ক প্লিজ। আকৌ আপুনি? তুমি ক'বা প্লিজ, এবাৰ ভাবা, মই তোমাক বহুত ভাল পাওঁ। অ' ভাই, চিন্তা নকৰবি, ছোৱালীবিলাক এনেকুৱাই। দীপদা, দীপদা। ৰীতা, তুমিও যে আৰু ঘৰটোতে সোমাই থাকা। ব'লা অলপ শ্বপিং কৰিবলৈ যাওঁ। মোৰ কাম আছে, মই নাযাওঁ। জানো নহয় তোমাৰ কিমান কাম আছে। ব'লা না। ঠিক আছে, তুমি অকণমান বহি দিয়া, মই চাৰ্টটো পিন্ধি আহোঁ। ঠিক আছে, সোনকালে আহা। ঠিক আছে। ব'লা। মৰম তুমি হিয়াৰে সপোনৰ দুচকুতে ভাল পোৱা মাথো তোমাৰে জীৱনৰে ৰংবোৰ বিচাৰি পাওঁ তোমাতে ৰৈ আছো তুমি অহা বাটে
দাদা উম, মই মানে ক কি হ'ল মানে কি মানে কৰি থাকিলি নহয় মানে হ'ব মই গম পাইছো কোৱা তাৰ নামটো কি দাদা মই সকলো গম পাইছো তুমি তাৰ নামটো কোৱা ময়ো চাওঁ মোৰ ভণ্টি কেনেকুৱা ল'ৰা পচন্দ কৰিছে তাৰ নাম দীপ বহুত দুখীয়া ঘৰৰ ল'ৰা যদি আপুনি একো যদি নাই মই ভবা ধৰণে তুমি ল'ৰা চাইছা মই পচন্দ কৰোঁ তুমি পচন্দ কৰাটো তোমাৰ পচন্দই মোৰো পচন্দ আৰু তোমাৰ পচন্দ হ'লে লগা হ'লে মোৰ সকলো ধন সম্পত্তি খৰচ কৰি মই তেওঁৰ লগতে তোমাক বিয়া দিম দাদা দাদা তুমি বহুত ভাল কি চাকৰিটো এইজনী যে বদমাছ কৰবাৰ কি যে হ'ব এই লগত দীপদা 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 ৰীতা কি চাই আছানো সেইফালে নাই একো নাই শুনা এটা ভাল খবৰ আছে তোমাক দাদাই মাতিছে আৰু আমাৰ ঘৰলৈ 5 তাৰিখে তোমাক লৈ যাব দিছে ব'লা এতিয়া উঠা মোৰ লগতে যাবা ঠিক আছে আগুনি ঐ আগুনি ছাৰ কওক এই চাহ একাপ লৈ আহচোন হ'ব আৰু শুনা এই আলহীহে আছে আৰু লগতে এই 2 কাপ চাহ লৈ আহিবাচোন লগত মিঠা আনিবা দেই হ'ব ছাৰ তোমালোকলৈ ৰৈ আছো মই আগুনি ঐ আগুনি এই চাহটো লৈ আছোন
চাহ খোৱা ঐ মিঠাই খোৱা দীপ অ' দাদা এই ফ্লেটটো কেনেকৈ লাগিছে ভাল লাগিছে এই ফ্লেটটো তোমালোক দুইজনৰ কাৰণে কিনিলোঁ পুৰা 25 কোটি টকা আৰু শুনা মই তোমালোক দুইজনৰ বিয়া গুৱাহাটীতে ধামধুমেৰে পাতিম এই পাত লোৱা এই ফ্লেটটোৰ আজিৰ পৰা গৰাকী তুমিয়ে দাদা আই এম চৰি দীপ অঁ এইটো ৰাখক মোক আপোনাৰ 25 কোটি টকীয়া ঘৰ নালাগে মই আপোনাৰ ভণ্টিক বিয়া কৰাব নোৱাৰোঁ মোৰ পত্নীক মই নিজে কাম কৰি ঘৰ বনাই দিম আৰু যদি নোৱাৰোঁ বজাৰ তলতে থাকিব কিন্তু বহুত সুখত থাকিব দীপ তুমি এইবোৰ কি কৈ আছা দাদাই যি কৰিছে আমাৰ কাৰণে কৰিছে তোমাক যি লাগে দাদাই আমাক সকলো দিব মই তোমাক বহুত ভাল পাওঁ দীপ ৰীতা ময়ো কাৰোবাক ভাল পাওঁ তুমি বেয়া নাপাবা মোতকৈ ভাল ল'ৰা পাবা তুমি বিশ্বাস ৰাখা মোৰ ওপৰত দীপ দীপ অঁ দাদা কোৱা তোমাক যদি ইয়াতকৈ আকৌ বেছি লাগে মই দিবলৈ প্ৰস্তুত কাৰণ মোৰ একমাত্ৰ ভণ্টিক তুমি বিয়া কৰোৱা আই এম চৰি নাইও মাজনী নাকান্দিবি এতিয়া দেখিলা সি মোৰ কথাত একো গুৰুত্বই নিদিলে দেখিলো দাদা দেখিলো জানিলো ধন সম্পত্তি টকা পইচাৰে সকলোবোৰ আশা কৰিব নোৱাৰি দীপদাই যি কৰিলে ভালেই কৰিলে তেওঁৰ মৰমৰ হয়তো যোগ্য মই নহয় এক্সকিউজ মি অঁ কোৱাচোন তোমাৰ নাম কি মোৰ নাম মধু বৰুৱা তোমাৰ লগত অলপ কথা আছিলে সময় দিব পাৰিব নেকি অঁ পাৰিম কোৱাচোন
দীপদা ৰীতা কোৱা ৰীতা দীপদা তুমি মোক এটা হেল্প কৰি দিব লাগে ভয় নাখাবা বিয়া পাতিব নালাগে তোমাক মই এটা ধুনীয়া গিফ্ট দিম তুমি ভালদৰে ৰাখিব লাগিব যেতিয়ালৈকে জীয়াই থাকা ৰাখিবানে ৰাখিম দিয়া ৰীতা এতিয়া নহয় কাইলৈ কামেশ্বৰ মন্দিৰলৈকে আহিবা মই তাত ৰখি থাকিম ঠিক আছে ৰীতা মধু তুমি মই মোক ক্ষমা কৰিবা মই তোমাক চিনি পোৱাত বহুত দেৰি হ'ল মই তোমাক বহুত কষ্ট দিছোঁ মই কেতিয়াও ভবা নাছিলোঁ তুমি যে মোক ইমান ভাল পোৱা আজি যদি ৰীতা মোৰ ওচৰলৈ নাহিল হয় হয়তো মই মোৰ আপোন মানুহজনক হেৰুৱাই পেলালোঁ হয় আই এম চৰি মধু ৰীতাই মোক বহুত ভাল পায় কিন্তু তাই মোৰ বাবে বহুত কষ্ট পাইছে তাই মোৰ পৰা মৰম ভাল পোৱা বিচাৰিছিল কিন্তু মই দিব নোৱাৰিলোঁ কাৰণ তোমাৰ বাহিৰে মই কাকো দিব নোৱাৰোঁ আই লাভ ইউ টু স্মৃতিৰে সুবাস বুটলি অচিনা পথে মোৰ দুঘূৰি পুৰণি গছকি মোহাৰি নতুন দিশে